উফ কি গৰম। সেইফালে চাওক বৌয়ে ছাতি লৈ বহি আছে। সেইফালে হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ, স্বাগতম জনাইছোঁ মই মায়াই মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো মৰম দিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই। এয়া চাওক পথাৰ। এয়া ৰাইজসকল দেখিবলৈ পাইছে মই বৰ্তমান দুফালে দুটা মোনা লৈ আহি আছোঁ পথাৰলৈ বুলি। বৰ্তমান মই লিংলিঙে আলিৰ ওপৰেদি গৈ আছোঁ। মোনাত এইবিলাক খোৱা বস্তু, তামোল চালি, চাহ যত যি চব লৈ আহিছোঁ। পিছে আমাৰ কেমেৰামেন মানে বৌয়ে চেণ্ডেলযোৰ হাতত লৈ আছিলে, ভিডিঅ' কৰি থাকোঁতে তাকো দেখাই দিলে। চেণ্ডেলযোৰ আঁতৰাই ল'বলৈ পাহৰি থাকিলে, সেই চেণ্ডেলযোৰ ইগন'ৰ কৰি দিব দেই ৰাইজ। পাওঁ পাওঁ হৈছোঁ আৰু। এয়া বৌয়ে এয়া চোলা এয়া ড্ৰেছ লগাই লৈছে। বৌয়ে ড্ৰেছ লগাই লৈছে, মই লগাম আৰু বাৰু। বেটিক থৈ আহিছোঁ ঘৰত, ককা আইতাকৰ লগত ভাত চাত চব খুৱাই মেলি থৈ আহিছোঁ। এয়া তাৰপাছত এয়া পথাৰ আহি পালোঁ, আহি পাই কামত লাগি গ'লোঁ। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। ধানৰ মাজত হোৱা বনবিলাক উভালি নিদিলে হেনো ধান বেয়া হয়, সেই হেতুকে ইয়াত ধানৰ মাজত হোৱা বনবিলাক উভালি দিব লাগে, তেতিয়া ধানসমূহ ধুনীয়াকৈ লহপহকৈ হৈ আহে। ধানৰ গুটিবিলাকো হেনো বেছিকৈ হয় তেতিয়া। ইয়াতে কিন্তু পানী পোক এটা ওলায় হা, ইয়াতে মোৰ হাততে কামুৰি দিলে, তাৰপিছত বহুত টাইমলৈ বিষ হৈ আছিলে, তাৰপিছত ভাল হৈ গ'ল যেনিবা। এয়া আমাৰ বৌয়ে দুখন হাতে তামাম বন উভালিছে। ঘৰলৈ বুলি উভতিছোঁ দেই। অঁ বৌ কেনেকৈ লাগিছে? নহয় গৰমটো ভাল লাগিছে, ইমান ধুনীয়া ভাল লাগিছে। গৰম। বা অসহ্য লাগি গৈছে দেই, কি গৰম। এয়া চাওক ঘাম। ইমান পানী খাইছোঁ, ইমান পানী খাইছোঁ। এইফালে মানুহৰ ঘৰৰ পৰা পানী আনি লৈছোঁ। পানী আনি পেলাই বটলে বটলে পানী খাইছোঁ, পেট ফুলি গৈছে। চাহ আনিলোঁ, চাহ খাব নোৱাৰিলোঁ ন বৌ। এনেই চাহবিলাকো ধুৱাই লৈ আহিলোঁ। ৰাতিপুৱা শুই উঠি যি পুৰি চুৰি বনাই লৈ আহিছিলোঁ, খাবই নোৱাৰিলোঁ। চাহখিনি আকৌ ভাটি পেলাই আহিব লাগিব। এতিয়া যাওঁ, যাই মেলি ভাত পানী খাই অলপ শুই ল'ম। শুই মেলি আকৌ আহিম ন বৌ। দুপৰীয়া খাই বৈ অলপ জিৰণি লৈ আকৌ আহিলোঁ পথাৰলৈ বুলি। এয়া চাওক যি ৰ'দ দি আছে ৰাম। আমাৰ ধান নিকাই শেষ হ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ বাই বাই, বাই বাই দিয়া। এইবিলাক চাওক, আন্ধাৰে হওঁ হওঁ হ'লে, বতাহো আহিছে। তুমি মই যোৱাৰ পাছত কি কৰি আছিলা? মামাৰ লগত। কি কৰি আছিলে মামাৰ লগত? কিতাপ পঢ়ি আছিলোঁ। কিতাপ পঢ়ি আছিলা? আৰু